হাই হেল্ল' নমস্কাৰ ৱেলকাম মাই ইউটিউব চেনেল। আজি গণেশ পূজা হয়, সকলো অসমবাসীকে গণেশ পূজাৰ শুভেচ্ছা যাচিলোঁ। তো এতিয়া আমি গণেশ মন্দিৰত যাই আছোঁ, আপোনালোকে চাই থাকক, স্কিপ নকৰিব, কিন্তু চাই থাকিব। আমি দুয়ো যাব লৈছোঁ, কিন্তু মাকক নিনো, মাকে নাযায়, এলা আমি দুয়ো যাম। কাৰণ বৰষুণ দি আছে, কিনকিনীয়া বৰষুণ, সেইকাৰণে আমি দুয়ো যাম, মাকক নিনো, মাকে ঘৰতে থাকিব। ফাইনেলি আমি আহি গণেশ মন্দিৰ পাই গ'লোঁ। এতিয়া মন্দিৰত দৰ্শন কৰি আপোনালোকে চাই থাকক, আপোনালোকে দেখাই অ' যাব। কি খবৰ? এই কি খবৰ? ভালে আছা? দে দে তো ইয়াতে চোন লাইট কেনে পূজা খতম, পূজা শেষ, গুড। এই কেনেকৈ লাগে? তো গাইজ ফাইনেলি পূজা চূজা কৰি আহি ঘৰ পাই গ'লোঁ। এতিয়া কাপোৰ চাপোৰ খুলি কিবা এটা খাই লওঁ, আকৌ যাই আছোঁ, চাই থাকিব, আকৌ যাই আছোঁ। ক'ৰবাত যাই আছোঁ এইবাৰ বেলেগত। বহুত মানুহ আছে, মোৰ লাজ লাগে। তোমাৰ কিবা বেয়া লাগিছিল নেকি? ভাল লগা নহয়, মনত কিবা পইচাত খাই লওঁ, লাড়ু আনিছোঁ। আমি সব তাতে দি থৈ আহিছোঁ, তেলা দাৰচি ধূপ দাৰচি চব এনেকৈ দি থৈ আহিছোঁ না। এই কি দাম ক'ত কিনকে পায়? তাতে বহিছি বাহিৰত, 100 টকা লৈছি পাৰ বস্তা। তাতে কিনিবলৈ পায়। তো গাইজ এতিয়া কাপোৰ চাপোৰ খোলোঁ, কিবা খাই লওঁ, খাই লৈ আকৌ যাই আছোঁ, চাই থাকক। তো গাইজ ফাইনেলি আহি আমি দীঘল পুখুৰী পাৰ পালোঁ। ইমান ট্ৰেফিক জাম, গাড়ী চলাওঁতে চলাওঁতে হাত বিষাই গৈছে। পিছপিনে এটা মস্ত হাতী লৈ আহি দীঘল পুখুৰী পালোঁ। আমি সোমাব ৰখা নাই বাৰু, এনেই সোমাইছোঁ। আমি ভিতৰত নোসোমাওঁ, বুঢ়া বুঢ়ী না, ভিতৰত ডেকা ছোৱালী, ভিতৰত ডেকা ল'ৰাই আৰু চিঞৰ ছোৱালী সোমাই, আমি নোসোমাওঁ। খালি আমি এনেই ৰখিছোঁ ছায়াত, হাত বিষাই গৈছে, ট্ৰেফিক জাম, বহুত ট্ৰেফিক জাম। গাড়ী চলাওঁতে চলাওঁতে হাত বিষাই গৈছে। আপুনি এটা মস্ত হাতী এটা লৈ কিনে গাড়ী চলাই আছোঁ, যি ট্ৰেফিক জাম, হাত বিষাই গ'ল। কেনে লাগিছে? ৰ'দত ভাল লাগছে, ৰ'দত ভাল লাগছে। এতিয়া আমি আকৌ গৈ থাকোঁ। তো গাইছ আহি দূৰত পালোঁ, ইয়াতে অলপ কাম আছে, কামটো কৰি ল'ম, তাৰপিছত গৈ থাকিম। জোৰতো পিছখন চাওক কিমান ধুনীয়াকৈ সজাইছে, দুৰ্গা পূজাত অপেনিং কৰিব। তো গাইছ আজি আমি বহুত ঘূৰিলোঁ, ইমান ট্ৰেফিক জাম গুৱাহাটীত, গাড়ী চলাওঁতে চলাওঁতে হাত বিষাই গ'ল, মানে ইমান ট্ৰেফিক জাম। আহি আহি গাড়ীখন মোবাইল চেঞ্জ কৰিবলৈ আছিলে, মোবাইল চেঞ্জ কৰিলোঁ, গাড়ী মোবাইল চেঞ্জ কৰি আহি ঘৰ পালোঁ, ঘৰ পাই অলপ ৰেষ্ট ল'লোঁ, ৰেষ্ট লৈ কিনে এতিয়া অলপ চাহ তাহ খাই আজৰি হ'লোঁ। আমাৰ এইটোত থৈ গৈছিলোঁ, বাল্টি খাই থকা ইয়াত থৈ দিয়াৰ কাৰণে অলপ দিগদাৰ হৈছিল আমাৰ, এনেই পটাপট আহিবলগীয়া হৈছিল। কেঁচুৱাটোক থৈ গৈছিলোঁ, কেঁচুৱাটোক থৈ গৈছিলোঁ। বাই বাই, এনেকৈ দি আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট শ্বেয়াৰ কৰিব আৰু নহ'লে ছাবস্ক্ৰাইব কৰিব। বাই বাই। তো গাইজ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে
পাহৰি নাযাব বাই বাই টাটা